খন্তেক সময় পিছতেই আজিৰ এইখন ফাইনাল খেল যেটো আমাৰ শেষ হৈ গ'ল। এই প্ৰতিযোগিতাৰ প্ৰেজেন্টেশন সেৰেমনি অনুষ্ঠিত কৰা হ'ব। আমি দৰ্শকসকলক অনুৰোধ জনাইছো আপোনালোকে খন্তেক সময় অপেক্ষা কৰক। गति को तो झमर कना झमर गुबुड गुबुड झम झम अदो उनका तो गति को उनका कुड़ी को परफॉर्मेंस को उदू दा मज को सेरिंग दा बो कल्चरल काटा तो एने सेरिंग मेना उनाल काते दिया दो दिया का तो बॉल फील्ड लेट संजय मरांडी मेमोरियल ट्रॉफी देखा तो मुझे डॉक्टर है उनका तो गति को तीन खेला रेबन सोहेल एफसी को विनर्स टीम को हुई कना अदो ओनारेन मैनेजर संगे न्यापाम मजुबना। हेलो सर नमस्कार। नमस्कार कि बोलबेन आजकेर खेलार विषय? खेलार विषय खूब भालो आमार खूब आनंदित लागছে। हाँ सोहेल एफसी फार्स्ट হইছি আমাদের প্লেয়ারগুলা খুব ভালো পারফরম্যান্স করেছে খুব ভালো খেলছে তার জন্য আমি খুব আনন্দিত। আচ্ছা আজকের খেলায় মানে উইনার্স টিম হওয়ার জন্য আপনি কিভাবে আপনার প্লেয়ার্সকে মানে প্রিপেয়ার করছিলেন? আজকের উইনার জন্য আমাদের প্লেয়ারকে বারবার বলছি তোমরা নিজের জান দিয়ে প্রাণ দিয়ে একদম মনে এনজয় করে খুব ভালো মতো খেলো, তোমাদের জন্য বেস্ট পুরস্কার আছে। তোমরা ওই হিসাবে আমাদের প্লেয়ারগুলা
পুরা মনে যোগ দিয়ে ভালোভাবে খেলছে, যার জন্যে ফার্স্ট হইতে পারছি। ঠিক আছে, ধন্যবাদ। तो गति को होनका उसके वंते तुंगा टमाक और नचनिया मंदड़िया वंते स्पेशल पेड़ा को है कना और उनको आतम दाराम कुल के होनका को सपड़ाव कना नुआ तो झाकोट कना झाकोट सगोय अदो होनका अडी उसके वते को आतम दाराम को नित्य ओकरे तो चीफ गेस्ट ने अपने से हिजू कना उनका अंजमो कना अदो होनका रुनर उसके वंते उनको आतम दाराम मिल के होनका को प्रिपरेशन हुई चला कना होनका और दुई दलर खेलुवै যত সম্ভব আমার দুই দলের খেলুৱৈ আহি আমাক উপস্থিত হৈছে নে নাই? আমি যত সম্ভব সোহেল এফসি আহি উপস্থিত হৈছেহি। আমি মোংৰা এফসি আলিপুরদুয়ার ওয়েস্ট বেঙ্গলৰ খেলুৱৈসকলক আমাৰ মঞ্চৰ সন্মুখত আহিবলৈ অনুৰোধ জনালো। মোংৰা এফসি আলিপুরদুয়ার ওয়েস্ট বেঙ্গল দল সমাজৰ বাবে এজন মানৱ সম্পদ স্বৰ্গীয় সঞ্জয় মাৰাণ্ডী দেৱৰ মেমৰিয়েলত যি ফুটবল টুৰ্ণামেণ্ট, একদিনীয়া ফুটবল টুৰ্ণামেণ্ট আমাৰ নাচিয়াপুৰ মেজপাৰাত অনুষ্ঠিত হৈছে। আৰু ইয়াত অংশগ্ৰহণ কৰা মই শুনিবলৈ পাইছোঁ অসম নহয় ৱেষ্ট বেংগলৰ পৰাও বহুকেইটা টীম আহি ইয়াতে অংশগ্ৰহণ কৰিছে। এই অনুষ্ঠানটিৰ লগত সংগতি ৰাখি এই ফুটবল মেচৰ ফাইনেল টুৰ্ণামেণ্টৰ হৈ যোৱাৰ লগতে বঁটা বিতৰণৰ লগত সংগতি ৰাখি যি সভা, এই সভাত উপস্থিত থকা সন্মানীয় আমাৰ শ্ৰদ্ধাৰ অতি জ্যেষ্ঠ নেতা, আদিবাসী সমাজৰ তথা আদিবাসী ৱেলফেয়াৰ যি আমাৰ পৰিষদ আছে, এই পৰিষদৰ মাননীয় অধ্যক্ষ মোৰ জ্যেষ্ঠ ভাতৃপ্ৰতিম অসীম হাজদা ডাঙৰীয়া, মাননীয় সঞ্জয় কিষাণ ডাঙৰীয়া, তেখেতে ৰাতিপুৱা মোক ফোন কৰিলে আৰু ময়ো নিমন্ত্ৰিত আছিলোঁ, কিন্তু তেওঁ মোক ফোন কৰিলে যে বিশেষ কাৰণত তেওঁ আহিব নোৱাৰে, তেওঁৰ প্ৰতিনিধি হয়, মই যাতে সেইটো অনুষ্ঠানত উপস্থিত থাকোঁ, তেওঁ এটা ৰিকুৱেষ্ট কৰিলে আৰু মোকো ব্যক্তিগতভাৱে ইয়াত নিমন্ত্ৰিত আছিলোঁ। ঠিক তেনেকৈ মই এই সভাখনত এই ফুটবল অনুষ্ঠানটোত উপস্থিত হ'লোঁ। মোৰ দুখ লাগে ক'ত আমাৰ যাক আমি সঞ্জয় মাৰাণ্ডী বুলি কৈছোঁ, আমি দাদাক আমি মানে আন এটা নাম আৰু এটা আছিলে কি শ্যাম দা বুলি মাতোঁ, আমি শ্যাম দা বুলি মাতোঁ। দীঘল টিকনি এটা একদম পূৰা ফিটফাট থাকে, দূৰৰ পৰা যায়। কোকৰাঝাৰ মিটিং বুলি ক'লে কোকৰাঝাৰ মিটিং আহি যাব, যিকোনো ঠাই গুৱাহাটী মিটিং ক'লে গুৱাহাটী, সকলোতে আগৰণুৱা হাঁহি, মুখত এটা মৃদু হাঁহি, সুন্দৰ এটা হাঁহি থাকে। আৰু তেওঁৰ যেতিয়া মৃত্যু হৈছে অবিশ্বাস্য, আমি ভাবিব পৰা নাই যে ইমান এজন হস্তপুষ্ট মানুহৰ মৃত্যু হৈ গ'ল। আমাৰ সমাজৰ বাবে এয়া ডাঙৰ ক্ষতি আছিলে, সান্তালী সমাজৰ বাবে আমাৰ ডাঙৰ ক্ষতি আছিলে। আজি তেওঁৰ নামত যি আত্মা ৱেলফেয়াৰ মানে এক্স আত্মা ৱেলফেয়াৰ ছ'চাইটি আৰু NGO, তাৰ লগতে আমাৰ জোনাকী ক্লাবে যি ফুটবল টুৰ্ণামেণ্ট অৰ্গেনাইজ কৰিছে, আপোনালোকক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সঞ্জয় মাৰাণ্ডী অমৰ ৰহে, অমৰ ৰহে, অমৰ ৰহে, সঞ্জয় মাৰাণ্ডী অমৰ ৰহে, অমৰ ৰহে, অমৰ ৰহে, সঞ্জয় মাৰাণ্ডী অমৰ ৰহে, অমৰ ৰহে, অমৰ ৰহে।
ধন্যবাদ আমার আমন্ত্রিত মুখ্য অতিথি ডাঙৰীয়া টুৰ্ণামেণ্টৰ যাৰ নামত আমি এইখন টুৰ্ণামেণ্ট আয়োজন কৰিছোঁ তেখেতৰ সুযোগ্য কন্যা সন্তান আৰু আমাৰ পুত্ৰ সন্তান দুয়োগৰাকী ইয়াত আছে লগতে আমাৰ তেখেতৰ সহধৰ্মিণীও আছে আমি মেডেলসমূহ উঠাই দিয়াৰ কাৰণে অনুৰোধ জনালোঁ খেলুৱৈসকলক আকৌ আমি আগুৱাই আহিবলৈ অনুৰোধ জনালোঁ সিহঁতৰ প্ৰতিগৰাকী খেলুৱৈৰ কাৰণে এটা এটাকৈ ট্ৰফি আছে যিখিনি আমাৰ প্ৰাক্তন আত্মা শ্বহীদ ভৱনৰ পৰা এইটো প্ৰদান কৰিছে এইখিনি উঠাই দিব আমাৰ প্ৰাক্তন আত্মাৰ কৰ্মকৰ্তাসকল ইয়াত আছে লগতে আমি সহযোগিতা কৰিবলৈ দক্ষিণ ফালৰ 15টা হয় হয় এই দুটো আছে আৰু দুটো আছে সার্ভার মাতলামাৰি আমি ইয়াত আহিবলৈ অনুৰোধ জনালোঁ মাতলামাৰি ইয়াক গ্ৰহণ কৰি আছে আমাৰ মাননীয় অসীম হাজদা ছাৰৰ পৰা ৰানাৰ্ছ আপ ট্ৰফি মুখ্য অতিথি আজিৰ এইখন মঞ্চত উপস্থিত হৈছে বহুত ব্যস্ততাৰ মাজেৰেও ছাৰলৈ সতীৰ্থ বন্ধুসকল আমাৰ আজি এক ঐতিহাসিক দিন আমাৰ কাৰণে আমি ইতিমধ্যে আমাৰ মুখ্য অতিথিৰ পৰা তেখেতৰ ভাষণত শুনিবলৈ পালোঁ যে আমাৰ লেট সঞ্জয় মাৰাণ্ডীৰ কৰ্মৰাজিৰ বিষয়ে বহুখিনি কথা তেখেতে আমাক অৱগত কৰালে আৰু নিশ্চয়কৈ তেখেত হয় আমাৰ অকল সামাজিক কামত নহয় ৰাজনৈতিক কামতো তেখেত জড়িত হয় আৰু আমাৰ বিশেষভাৱে আজিৰ এই খেলখনত সহযোগিতা আগবঢ়ালে আমাৰ ডিংডিঙা আউটপোষ্টৰ আৰক্ষী বিষয়া আৰু তেখেতৰ সমূহ সহকৰ্মীয়ে নিস্বাৰ্থভাৱে তেখেতসকলে গোটেই দিনটো আমাৰ লগত আছে আমাৰ কাৰণে কাম কৰিছে গতিকে তেখেতসকলক মই আন্তৰিকতাৰে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ